কৰিছিলে আমি আপোনালোকক আমন্ত্ৰণ কৰাৰ উদ্দেশ্য হ'ল আপোনালোকৰ পৰা আশীৰ্বাদ লোৱাৰ লগতে এই নিৰ্বাচনৰ বিষয়ে আমি দুই চাৰিটা কথা পতাৰ বাবে আজি আপোনালোকক আমন্ত্ৰণ কৰা হৈছিলে আৰু আপোনালোকে আমাৰ সকলোৰে আমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াৰ উপস্থিত থাকি আমি আমাক আশীৰ্বাদ দিয়াৰ বাবে আমাৰ অন্তৰৰ গভীৰ কোণৰ পৰা আপোনালোক সকলোলৈকে আমি সেৱা জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে সকলোৱে জানে যোৱা 2011 চনৰ পৰা এই অৱাজনক আপোনালোকে ঢকুৱাখানা বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰিছে। আজি 11 চনৰ আগৰ ঢকুৱাখানা কলীয়া পানী বানপানী যাতায়াতবিহীন দুৰ্যোগপূৰ্ণ এটা কলীয়া পানী হাদ্ৰিক ঢকুৱাখানাত এতিয়া পৰ্যায়ক্ৰমে এই 15টা বছৰত বানমুক্ত হোৱাৰ লগতে ঢকুৱাখানা জিলাখনক সমষ্টিটোক আমি 1.5-2 ঘণ্টাৰ ভিতৰত 6খন জিলালৈ সবল আমি যথাৰীতি ব্যৱস্থা সুচলৰ জৰিয়তে আমি এই ঢকুৱাখানাৰ সম্পদ আৰু সম্ভাৱনা আমি নিৰ্মাণ কৰিবলৈ আজি সক্ষম হৈছোঁ। আজি গাঁৱত গৈ থকা ৰাস্তা ঘাট দলং নিৰ্মাণ কৰা হৈছে যদিও আজি আমাৰ কিছু কিছু ঠাইত আমাৰ ৰাস্তা আৰু দলং নিৰ্মাণ কৰিবলৈ বাকী আছে। এইবাৰ मुलुक रेगाम लोग दोनों खिली लोग दूने लाते दलम खिली मोनाम लगाना এই বছর মুলুক মাননীয় প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়া আনুপ 150 কিলোমিটার লামতাক উত্তরকাল আনু দলম মলম সেকশন বিতাক আর এদান মল নির্বাচন বেদিল আগে গেরিয়া হয়েছে আর সে মিলমুল গাঁও পঞ্চায়েতের রূপান্নে লামতা পোকা লামতার মোপানাম ফিরিদেন আঙ্গুমান 5 বছর মল বয়ে যেহেতুকে 11 সন্দককে লামতুকে কিন্দা বলে সিসিতে গেলিপিটা মোতাওরি বিয়াকলা বিনবিক কিসিক করে মোলা সুপার মুলুক অন্য জায়গাল বিপদ লখিমপুর মাজুলী ধেমাজি গুণাহুতি আৰু হলো অকাই বৰখামুখ বেবেজিয়া মাজুলী এইবিলাক লাভটো কিন্তু মদলত মূলকে বহুতখিনি মানে ভূপাল আৰু বকলা মোৰ কিছু কিছু আৰামকে জেগাখিনি মোৰ লাভটো পদূলি আজম অপনাম দুংকাম যোৱা পৰিকল্পনাৰ 3 বছৰ কোভিড পৰিস্থিতি হোৱাৰ বাবে মূলকে কিছু কাম যিমান মানে স্পিডত হ'ব লাগিছিলে আসলে দুপাক আগে রাখতে মূল এই আগুবান 5 বছৰৰ মূল পৰিকল্পনা লাগিলা ইপাৰ নায়া ইতিমধ্যে সকলো পৰিকল্পনা আৰু জিঅ'টেক কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰদ্ধা ৰাইজ, আজি সুপাক মূলক ঢকুৱাখানাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে নেতৃত্ব ল মূল বানমুক্ত কৰিলোঁ, যাতায়াত ব্যৱস্থা সুচল কৰিলোঁ, ভূপাল স্কুল কলেজৰ মূল উন্নত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ এতিয়া ডাঙৰ ডাঙৰ বিল্ডিং বনোৱাৰ ব্যৱস্থা কৰা হৈছে। ভূপাল স্বাস্থ্য কেন্দ্ৰ ঢকুৱাখানাত 200খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ ব্যৱস্থা আৰম্ভ আমি কৰিছোঁ। তাৰ লগতে মূলক দৌলুলম দুনে ৰাইজে অপান্য ৰাইজে সকাহ দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৱে চৌপাশত বিনামূলীয়া চাউল দিছে। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে মূলক জটিল ৰোগত আক্ৰান্ত পৰিয়ালক সকাহ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি উজ্জ্বলা জ্যোতি আঁচনিৰ দ্বাৰা চৌপাশ গেছ ছিষ্টেমৰ বিধান ভূপাল মহিলাসকলৰ সন্মান বৃদ্ধিৰ বাবে শৌচালয় নিৰ্মাণ ব্যৱস্থা ইটা মূলক আৰু কৃষক ভাইসকলৰ বাবে কিষাণ সন্মান নিধি আজি মহিলা উদ্যমিতা অৰুণোদয় প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে যে মূলক ৰেগামছৰ মাল দৌলাম মূলক জাতীয় সংগঠনে গণশক্তি মাল দৌলাম বহু অকাই চৌপাশ 40 বছৰীয়া ডিমাণ্ড কৰিলে মিচিঙাগণ্ড স্কুলত পঢ়াই নাম আৰু মূলক দুলাম সংস্কৃতি অমুক আইয়ক প্ৰচাৰ পঢ়াৰ নাম লেগান চৌপাল ডিব্ৰুগড় আকাশবাণীত 1 ঘণ্টাক লেখিন গান পুলি প্ৰবন্ধন সম্প্ৰসাৰণৰ জৰিয়তে মূলো যে মিচিং ৰেগামটো অসম চেলুনা বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেইদিনমান আগত মূলো 40 বছৰ মালটো নাম আলিয়াই লিগাদম ৰাইজিক বন্ধ ঘোষণা নাম লেগাম নিৰ্বাহ দুবাই কংগ্ৰেছ চৰকাৰে আৰু মূলক চৰকাৰে এইবাৰৰ পৰা আলিয়াই লিগাদম ৰাইজিক বন্ধ হিচাপে ঘোষণা কৰিছে। এই মূলক নাম আইন বৰ্তায়ু আগমন আৰু দল খিন্দা 2 মাহ আগত দল কাৰেণ্ট চাপৰিত
মিচিং যুৱ মুখ্যন্ত গৃহমন্ত্ৰী অমিত শ্বাহ বিধায়ক আৰু অদক দুই লোকা যে মিচিং বেগাম সন্মান দুনাম সংবিধানিক সুৰক্ষা মলুম উন্নত মিচিং সমাজ নিৰ্মাণৰ বাবে মলুম যিখিনি অৰ্থনৈতিক সুবিধা এদিন দিয়াৰ নিমিত্তে তেখেতে ইণ্টাৰপ্ৰেটৰ মধ্যস্থতাকাৰী নিয়োগ কৰি পিনি আগৰজেঞ্চি বিজেপি বন্ধা লোকেল বিকাংশু এদিন মলুক বিজেপি से सरकार से মলুক রেগাম আইরূপ নর্মলা আগের দিন গেরবলু অদম লগতে বলে এইবার আনকুমান 5 বছর অক আগের গেরিয়েছি অদম লাগানি বলে 31 তারিখ সংকল্প পত্র রাইজের লাগানি বল লালেন পিতা অদম লাগানি বল অরুণোদয় আসনি মলুক আনেখিনি দুর্বাখিনি লাগানি অরুণোদয় 2021 চনত বিধান মলুক প্রথম 16000 কবিকা 23 চনত 21000 কবিকা এইবার আমি 31500 বিধান পিছতো নকোৱা আছে দেখো মলুক অমবিৰমান অরুণোদয় পামা দুপাকা বুলুক লাগাইছি মলুক আৰু 10000 অরুণোদয় মিছন করনা সিদ্ধান্ত নাথাক আৰু ইলেকশ্যনৰ পিছত বুলুক সকলোকে সামৰি লম অধ্যক্ষ অকে বলো 1250 3000 বৃদ্ধি প্ৰণয়ন মূল সিদ্ধান্ত লাভ আৰু মহিলা উদ্যোগিতাৰ জৰিয়তে চেকো 10000 পানকাজি পামান ক্লিয়ারেন্স যোগ্যতা কানে কিনে নিকুপন সিদ্ধান্ত লাভ আৰু 10000 পানে আপুলে বলার 25000 বিপদ নায়ক হলো সিদ্ধান্ত লাভ অদলতি লক্ষ্য সুপার প্রধানমন্ত্রী আবাস যোজনা প্রধানমন্ত্রী নাগরিক নিধু 2029 চনৰ ভিতৰত ভাৰতবৰ্ষৰ এটি অপান্য কালি হৈছে আৰু অসম আপুৰে পকা বিবিয়ে নায়ক সুপাৰ 5 কোটি ভাৰত চৰকাৰ অসমৰ মূলত বিকা অলমলে নপোৱা খানাছ পঞ্চায়ত নিৰ্বাচন আগত বলো 31000 को जियो থেকে মিটা সে পঞ্চায়ত বিল পঞ্চায়ত সে জিও থেকে মিগাবলা লেতা বলো আঙ্গুপন বছৰকে পৰ্যায়ক্ৰমে 29 চনৰ ভিতৰত বিল মুক্ত গতি গোপান্ন ৰাণী লৈ আপুলে বলো প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ বিধানৰ সিদ্ধান্ত লাভা আৰু সৌপান্ন আপুলে কিন্দা বলো বিজেপি সরকারে গুয়ে আগম করছি জমা ফিরে পড়ে সুকান কোনে বলো 1,65,000 চাকরি বিতা আঙ্গুপান সুবা পরিকল্পনা আছে লাখো 2 লাখ কোটি টাকা মূল সংকল্প পত্র সিদ্ধান্ত লাভা আর সরকার চাকরি ইনি মাজি পরিজুরি লক্ষণ দৌনা কিনিলেন আর আন্নাবো আমম কিনিলেন আইআই না রেসিং কিনা আইআই ফার্ম কিনা দোকান কইলা ব্যবসায় বাণিজ্য ইলিনা গ্রামে নন্দর কিনিলেন লাগানো বলো মুখ্যমন্ত্রী আত্মনির্ভর 1000 লোক বিতাগায় 2 লাখ কিন্তু এহবার পরিকল্পনার বল দোকাস 10000 কই আমি নন্দর 2 লাখ বিয়েলাম বলো আই পূর্ণাল লাভদান বলো উন্নীতকরণ করার বাবে এবার বল সংকল্প পত্ৰ ৰাইজৰ আগত মই জনাইছো অদলতি লক্ষ্য সুপাৰ লক্ষ্য দলু লক্ষ্য অদলক্ষ্য কেজি লক্ষ্য পিজি লক্ষ্য মানে পৰাজক্ষ্য মাস্টাৰ ডিগ্ৰী দাদৰ লক্ষ্য কোকার পৰিণাম আপুৰে মোৰ চৰকাৰ বিনামূলীয়া নাম মোৰ সিদ্ধান্ত লাভ অপাকৰ কৰ্মা পৰাই তেওঁলোকে ফিজ কিনাৰ কিতাপ ৰেবিতে নাম এড্ৰেছ ৰেবিতে নাম অপচিন গাঁও চৰকাৰ এখন দেখোন চৰকাৰ পাতি ৰাঙে গোলা বলো গোটেই কখনেল পৰিণাম বিনামূলীয়া বিফান্ডা সিদ্ধান্ত লাগেলাম বলে এবার 31 লাখ বলেন সংকল্প পত্র লাগেলাম উপাং হলো আগে নিয়ন্ত্রণ রাইজে মই জনাইছো